आपके द्वारा डायल किया गया नंबर इस समय व्यस्त है, कृपया নম্বৰটো ব্লক কৰি থৈছে নেকি? এই দোস্ত আ কি 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 খবৰ? ভাল ভাল তোৰ? মোৰো ভাল। বাকী তই অলপ ক্ষীণাইছ, বহুত ক্ষীণাইছ। তই অলপ ক্ষীণাইছ। টেনচনৰ কাৰণে ক্ষীণাই গৈছো পুৰা। তই কিয় ক্ষীণাইছা? এতিয়াও চলাই আছ? একেবাৰে শুকাই ক্ষীণাই গৈছো। মাল এটা আনিছো, খাবি নেকি? হাফ এটা আনিছো, দুটাই খাম। নাখাওঁ মই, বাদ দিছো। তোৰ লগত খাম বুলি আনিছিলো, দুটাই বোলো খাম। দোস্ত এটা কাম কৰি দিনা, সৰু কামটো হোৱাৰ পিছত দুটাই মালটো একেলগে খাম। তই যে গুৱাহাটীত কামটো কৰি আছিলি, বাদ দিলি নেকি? নাই দিয়া, এইটো কিবা বেলেগ কাম। আচলতে মোৰ গাৰ্লফ্ৰেণ্ডক এটা বস্তু দিব লাগিছিল। হ'ল তেনেহ'লে দি থওঁ তাইৰ হাতত। নালগে তাইৰ হাতত দিব নালগে, তাইনো কলেজ গেছি। আচলতে এইটো এটা সৰু ছাৰপ্ৰাইজ দিছো। তাই গম নোপোৱাকৈ তাইৰ ৰুমত থৈ আহিলেই হৈ যাব। এইটো ল। প্ৰেমত বেয়াকৈ পৰিছ তই। মই থাকোঁতে তই আকৌ টেনশ্যনত নলবি, ভাবিলো তোৰ কাম হৈ গেল বুলি ভাবিলো। কামটো হোৱাৰ পিছত কিন্তু দুটাই মালটো খাম। হ'ব দেও, খাম দে দুটাই। চা মই হোৱাটছআপত লোকেশ্যনটো দি লৈছো, চাই ল'বি হা। আৰু কামটো প্লিজ ভালকে কৰিবি দে। হ'ব বুজি পাইছো, মই থাকোঁতে তই ইমান কিয় টেনশ্যন ল'ব লাগে। এতিয়া মই তোক সোনকালে দি থৈ আহোঁ। হেল্ল' প্লিজ ভাই, কামটো ভালকে কৰিবি দে। তই একো টেনশ্যন নলবি, মই চোৰৰ দৰে যাম, চোৰৰ দৰে। তই এতিয়া ফোনটো ৰাখ। হ'ব। চুৰ কৰিব আহিছিলি? চুৰ কৰিব আহিছিলি? তোৰ নাম কি আৰু তই ক'ৰ পৰা আহিছ? মুখেৰে কথা ক'ব নোৱাৰে নেকি? তোৰ ক'ত? ক'ৰ পৰা আহিছ? ময়ো যে কি কথা সুধি আছো, কথা ক'ব নোৱাৰিলে কেনেকে ক'ব? ফোন দোস্ত, কামটো হ'লনে? হেল্ল'। মুখেৰে কি বেঙাৰ দৰে কথা পাতি আছা? ভালকে কথা পাত। হৈ গ'ল, এতিয়া বান্ধি থৈ দিছো তাক। ফচি গেল। এতিয়া মই যাব লাগিব। যাওঁ ৰ সোনকালে, নহ'লে ফচিব বেয়াকৈ। এতিয়া বেছি এক্টিং কৰি নাথাকে। কোন তই? ক'ৰ পৰা আহিছ ক? নকওঁ। খুৰা কি? সেইদিনা যে আপোনালোকৰ টিভি ভাল কৰিব আহিছিলোঁ। তুমি পইচা নিব আহিছা? নহয়, পইচা নিব অহা নাই। তেনেহ'লে আচলতে ইটো মোৰ বন্ধু হয়, আৰু ই তোৰ জীয়েৰেক ভাল পায়। কি? নহয়। হয়। নহয়।
ক'ত ক'ত মাৰিছে এতে বৰ বেয়াকৈ মাৰিছে তোমালোক দুয়োটা বন্ধু হয় হয় তোৰ মোক ভাঙি দিম মই আৰু তুমি মোৰ ছোৱালীক ভাল পোৱা বহুত ভাল পোৱা হয় আমি দুইজনে দুজনক বহুত ভাল পাওঁ আচ্ছা তুমি এমাহত কিমান টকা ইনকাম কৰা সিমান বেছি নকৰোঁ কি প্ৰশ্ন সুধিছোঁ তাৰ উত্তৰ দিয়া 10,000 10,000 মাত্ৰ হয় ধৰি লোৱা তোমাৰ তাত মোৰ ছোৱালীক বিয়া দিলোঁ বিয়াৰ পিছত কেনেকৈ চলিবা কেনেকৈ সুখত ৰাখিব পাৰিবা তাইক ইমান কম পইচাৰে ডাঙৰ ঘৰ গাড়ী চৰকাৰী চাকৰি থাকিলে কি হ'ব কিন্তু দুয়োজনৰ মাজত প্ৰেম ভাল পোৱা ধৈৰ্য নাথাকে আৰু য'ত প্ৰেম ভাল পোৱা ধৈৰ্য থাকে তাত এইবিলাক নোহোৱাকৈও সুখত থাকিব পাৰি আৰু সি নকা শুনাৰ পাছতো তোৰ জীয়েৰক যদি বিয়া নেদা তোৰ জীয়েৰক দাঙি লৈ যাম পুৰা কি যে কৈ থাকে চুপ ওলা মোৰ ঘৰৰ পাই বল ইমান সাহস সি মোৰ গাত হাত দিছে মোৰ গাত চিনি পোৱা নাই বুঢ়াই মোক হাত দিছে মানে সি মোক মাৰিছে বেয়াকৈ তোৰ কাৰণে পাইছি গ'ল নহ'লে তাৰ মুখ ভাঙি দিলোঁ একেবাৰে এই হ'ব ইমান লেভেল ফালি থাকিব নালাগে মই নাথাকোঁতে কি কৰিছিলি তাত তোৰ কথা ভাবিয়ে নামাৰিলোঁ নহ'লে তাৰ একেবাৰে মুখ ভাঙি দিবি ন মোৰে ভুল আছিল তোক যাবই দিব নালাগিছিল তাত তই এটা কাম কৰ কি কৰিম দেউতাকেতো তোৰ তাত এনেও বিয়া নিদিয়ে তাইক 100% নিদিয়ে তই তাইক পলুৱাই লৈ আন আৰু বিয়া পাত কাম খতম তাই যে বেলেগ এজন ল'ৰাকো ভাল পায় ল'ৰাজনে চাকৰি কৰে তাৰ তাত পলাই যাব মোৰ তাত কিয় পলাই আহিব তই কেতিয়া গম পালি বহুত আগতে গম পোৱা বহুত আগতে আগতে গম পোৱাৰ পিছতো পিছে কুকুৰৰ দৰে ঘূৰি আছিল তাইক মই বহুত ভাল পাওঁ আৰে আজিৰ দিনত ল'ৰা এজনৰ প্ৰথমত কি চাই জানো পইচা তোৰ যেতিয়া পকেটত পইচা থাকিব ভাল পোৱা মানুহ বহুত ওলাব আশে পাশে বহুত আৰু তোৰ যেতিয়া পকেট খালী থাকিব ভাল পোৱা মানুহবোৰত দূৰত গুচি যাব দূৰত এদিন মোৰো ডাঙৰ ঘৰ গাড়ী পইচা থাকিব বহুত পইচা থাকিব তেতিয়া হয়তো মোকো কোনোবাই ভাল পাব মোৰো প্ৰেমত কোনোবা পাগল হৈ যাব আৰু এইখিনি কথাই মই এই কাগজখনত লিখিছিলোঁ আচলতে ভুল তাই নহয় মানুহবোৰৰ মন ভাৱ ধাৰণাবোৰে তেনেকুৱা হৈ গৈছে যদি ছোৱালীজনী ভাল পোৱা ল'ৰাজন চাকৰি কৰে বা বহুত পইচা থাকে তেতিয়াহ'লে ঠিক আছে অ'কে আৰু যদি নাথাকে ল'ৰাজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰা হয় তেতিয়াহ'লে বেছিভাগ প্ৰেম তাতেই সমাপ্ত হৈ যায় এবাৰো ভাবি নাচায় ভাল পোৱা ছোৱালীজনীৰ কাৰণে ল'ৰাজনে কি কৰিব পাৰি আজিৰ দিনত সঁচা প্ৰেম টকা থাকিলেহে হয় এতিয়া পিছে কি ভাবিছ তই এতিয়াও ছোৱালী পিছে থাকিবি নে পইচাৰ পিছে পইচা